আশাবাদী মানে বহুত 100% আশাবাদী। কোনটো দলক সমৰ্থন কৰে আপুনি? আমি ৰাইজ হিচাপে ইউপিপিএল দলকে সমৰ্থন কৰোঁ। কিহৰ কাৰণে দলক সমৰ্থন কৰোঁ? ইউপিপিএল চৰকাৰ অহাৰ পিছত দেখিলোঁ আমি বিভিন্ন আমাৰ এইটো বিটিআৰ অঞ্চলত যিটো অশান্তিময় পৰিৱেশ আছিলে, হত্যা হিংসা গুলিয়াগুলি বম ব্লাষ্ট হোৱা কিডনেপ ধন দাবী এইবিলাক যে আছিলে এইবিলাক সম্পূৰ্ণ বন্ধ হৈ গৈছে। মানে শান্তিটো আমি পাইছোঁ বিটিআৰ চৰকাৰৰ পৰা আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কামবিলাক পাইছোঁ আমি। চালাকাতি হিচাপে কিমান আশাবাদী যিহেতু লৰেন্স ইছলাৰী ইয়াত প্ৰাৰ্থী আৰু আনফালে কিবা BPFৰ পৰা দেহাচাঁদ বসুমতাৰী আছে বহুত শক্তিশালী। কি হ'ব ইউপিপিএলৰ এতিয়া চাওক 15 বছৰ 17 বছৰ BPF কাৰ্যকালত দেখিলেও আমি দেহাচাঁদ বসুমতাৰীয়ে বিভিন্ন কাম কৰিছে যদিও কিন্তু অশান্তিময় পৰিৱেশটো আমি আজিও দেখা পাই আছোঁ। যোৱাকালি ৰাতি এইফালে জৰেগাঁও অঞ্চলত মাৰপিট হ'লে ইউপিপিএল দল আৰু BPF দলৰ পৰা ইউপিপিএল দলৰ কৰ্মীক মানে অত্যাচাৰ কৰা হৈছিল আৰু মুছলিম বস্তিত। যি কি নহওক আমি দেখিছোঁ ইউপিপিএল শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিছোঁ। ইউপিপিএল দলৰ পৰা কেতিয়াও আমি আন দলক আক্ৰমণ কৰা দেখা নাই। আৰু যিহেতু আমাৰ কেণ্ডিডেটজন অলৰেডি MLA হয় লৰেন্স ইছলাৰী ছাৰ, তেখেতে এপচুৰ পৰা আহিছে, গতিকে বহুতো শিক্ষিত ব্যক্তি হয়, এজন ভদ্ৰ ব্যক্তি হয়। তেখেতক আমি আমাৰ অঞ্চলত প্ৰাৰ্থী হিচাপে পাই বহুত গৌৰৱান্বিত হৈছোঁ। তেখেতৰ বিজয় নিশ্চিত, তেখেতে বিপুল ভোটত বিজয় লাভ কৰিব। BPFৰ যে MCLA দেহাচাঁদ বসুমতাৰী উন্নয়নৰ কামৰ এনেদৰে উন্নয়নৰ আপোনালোকে ৰাস্তা ঘাটবিলাক চাব। উন্নয়নৰ নামত ফপলা চুৰ ইমান জৰাজীৰ্ণ অৱস্থা, য'ত নেকি গাড়ী যাব নোৱাৰে, চাইকেল যাব নোৱাৰে, ৰাস্তা ঘাট ইমান বোকা পানী, মানে ভঙা ৰাস্তা, যাতায়াতৰ বহুত অসুবিধা। যে ইউপিপিএল চৰকাৰ অহাৰ পৰা আমি প্ৰথমতে শান্তি পালোঁ, তাৰপিছত দেখা পালোঁ আমাৰ ধৰি লওক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক আমাৰ ইউপিপিএল চৰকাৰৰ পৰা আমাৰ চিলাৰায় ভৱনৰ কাৰণে 10 কোটি টকা আবণ্টন দিলে। আমাৰ কোচ ৰাজবংশী ভাষাটোক চৰকাৰীভাৱে স্বীকৃতি দিলে 14টা LP স্কুলত। গতিকে আমাক যিটো আমি ভাৰত চৰকাৰৰ পৰা সন্মান নাপালোঁ, অসম চৰকাৰৰ পৰা এইখিনি আমি স্বীকৃতি নাপালোঁ, আমাৰ বিটিআৰ চৰকাৰৰ পৰা সন্মানীয় প্ৰমোদ বড়ো ছাৰে যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষাটোক চৰকাৰীভাৱে স্বীকৃতি দিলে, গতিকে আমি বহুত বহুত ধন্যবাদ দিছোঁ। আকৌ তেখেতকে আমি বিটিআৰৰ চৰকাৰ হিচাপে আমি বিচাৰোঁ। ইউপিপিএল চৰকাৰে আকৌ চৰকাৰ গঠন কৰক বুলি আমি বিচাৰোঁ আৰু এইটো দাবী কৰোঁ, আৰু এইটো আমাৰ দৃঢ় বিশ্বাস আছে ইউপিপিএলে চৰকাৰ গঠন কৰিব।